নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এম এছ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক এটা সাধাৰণ সৰু আনবক্সিং কৰি দেখাম। তো ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকিব। তো আনবক্সিংটো কি হয় জানেনে? চাদা টেমা, মানে চাদা টেমাৰ দৰে। তো ভিডিঅ'টো চাই থাকক, মই দেখাই আছোঁ আপোনালোকক। চাদা টেমা মানে চাদা টেমাৰ দৰেই আৰু। তো আপোনালোকক মেইন মালটো মানে চাদা টেমাটো দেখাই আছোঁ। ইয়াৰ ভিতৰত আছে চাদা টেমা। তো চাই থাককচোন, খুলি চাওঁ কিনো আছে ইয়াত। আহকচোন তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ, মানে চাদা টেমাটো খোলোঁ। তো বন্ধু বান্ধৱীসকল, ইয়াতে আছে মেইন মালটো, মানে চাদা টেমাটো। আহকচোন তেনেহ'লে খোলোঁ, আনবক্সিং কৰোঁ। 1 2 3 এইটো একচুৱেলি এইটো চাদা টেমা নহয়, একচুৱেলি এইটো এটা ইয়াৰফোন হয়। তো দেখাই আছোঁ, ইয়াতে লিখা আছে চাওক, ইয়াৰডপছ 131। তো এইটো ইয়াৰফোন হয়। তো এইটো আপোনাৰ আনবক্সিং কৰি দেখাই আছোঁ আপোনালোকক। তো সম্পূৰ্ণ ইয়াতে চব দিয়া চিষ্টেম দিছে, ব্লুটুথ কিমান কি পাৱাৰ, টাইপ চি এইবিলাক চব দিয়া আছে। তো আহকচোন তেনেহ'লে খোলোঁ, এতিয়া চাওঁ ইয়াত কি আছে। মেইন মালটো এইটো। তো মই দোকানৰ পৰা কিনিছোঁ। তো ইয়াতে অলপ পাছত চাই আছোঁ। তো মেইন মালটো চাওঁ, এইটো মেইন মালটো, মেইন চাদা টেমাটো এইটো, মানে এইটো হ'ল ইয়াৰফোন। তো চাওঁ চিষ্টেমটো কেনেকৈ। তো এইটো এনেকৈ খুলি দিলে খোলাব পাৰিব, এনেকৈ বন্ধ কৰি দিলে মানে অট'মেটিক চাৰ্জ, মানে 3ডাল থকা মানে ফুল চাৰ্জ। তো ইয়াত কি আছে চাওঁ, ইয়াৰ ভিতৰত কি আছে চাওঁ, ইয়াৰ ভিতৰত কি আছে চাওঁ। ইয়াৰ ভিতৰত আছে আপোনাৰ, ইয়াৰ ভিতৰত আছে এইটো হ'ল কেবুল, ডাটা কেবুল। তো ডাটা কেবুল পাই যাব। এইটো আপোনাৰ টাইপ চি হয়। তো লগত আছে আৰু কি আছে চাওঁ, লগত এইবিলাক কুস্তি চুস্তি আছে। এতিয়া কুস্তি কেনেকৈ চলাব লাগে, কি কৰিব লাগে, চব ইয়াতে কি কি ফেচিলিটি চব আছে। তো যদি আপোনালোকে কিনে, অনলাইনৰ পৰাই কিনিব পাৰে, বেছি দাম নহয়। অনলাইনত পাই যাব। অনলাইনত আগা পিছা অলপ দাম কম বেছি হৈ থাকে। তো অনলাইনৰ পৰা ল'ব পাৰে। ইয়াৰ ফেচিলিটি মানে কি, এই বস্তুটো পাৱাৰ বেংক নিচিনা হয়। ইয়াক চাৰ্জ কৰিব লাগে, এটা আছে, এটা ওলাই কিনে লগাব পাৰে। তো মোক ল'লে আপোনাৰ 1350 টকা। তো অনলাইনত অফাৰ আহি থাকে, অনলাইনৰ পৰা যদি আপোনালোকে কিনে তো কমত পাব পাৰে। আৰু ইয়াৰ এনেকুৱা ফেচিলিটি, মানে আপুনি যদি ব্লুটুথ কানেক্ট কৰি ৰাখি দিয়ে, ৰখাৰ পাছত আপুনি আৰু মোবাইলত ব্লুটুথ অন থাকিলে মানে 2 ছেকেণ্ড 3 ছেকেণ্ড ভিতৰত অট'মেটিক কানেক্ট হৈ যায়। এইটো ফেচিলিটি ইয়াৰ ভাল। তো চব ঠিকে আছে। তো আপোনালোকে ইউজ কৰি চাব। এতিয়া ময়ো ইউজ কৰিম আজিৰ পৰা। তো এইটো আপোনালোকক সৰু এটা সাধাৰণ আনবক্সিং কৰি দেখালোঁ। তো যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি কোনোবা নতুনকৈ চাই আছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।